মানুহজনে ভিডিঅ' তোলাবলৈ বৰ লাজ কৰে দেই। স্বাগতম জনাইছোঁ মিনি ব্লগলৈ। আৰু মই আহিছোঁ আজি হাজবেণ্ডৰ পেণ্ট ফাটি গ'ল, চিলাবলৈ আহিছোঁ। মানে কিনো ক'ম, দুখৰ কথা। আৰু এইবোৰ হৈছে মোৰ পুৰণা কাপোৰ, গোটেইখন ফাটি চিটি গৈছে, সেয়েহে চিলাবলৈ আহিছোঁ। দেখিছেনে পেনৰ অৱস্থা, এয়া গোটেইখন ফাটি গৈছে। আৰু কি ক'ম, পইচা পাতি নাই কিনিবলৈ, এনেকেই আছোঁ চলি আৰু দেই। আৰু সদায় মই এইখন দোকানলৈ আহোঁ, গতিকে আহিলোঁ। আৰু ৰুমত আহি দেখিছোঁ এই বান্দৰটোৱে মানে মোক বৰ ডিষ্টাৰ্ব কৰে। কেতিয়াবা কাপোৰখিনি পেলাই থ'ব আৰু কেতিয়াবা মানে কাচাবোৰ গোটেই একদম মানে পেলাই কৰি অৱস্থা নাইকিয়া কৰে। আৰু আজি সন্মুখতে দেখিছেনে, মোক ৰুমত যাবই নিদিয়ে, আধা ৰাস্তাতে বহি বহি দিছে। নকৰা কামখন মই কৰোঁ, চাওকচোন বাৰু। বান্দৰৰ লগত কোনে বাৰু চেলফি লয়? মই কি যে কৰি থাকোঁ বাৰু। যে কি নহওক, মোৰ ৰুমটো একেবাৰে ওপৰৰ ফ্ল'ৰত হয়। বান্দৰটোৱে ৰাস্তাটো এৰি দিছে, গতিকে ৰুমলৈ যাওঁ এতিয়া। বাই বাই গাইছ, লগ পাই আছোঁ এটা নতুন মিনি ব্লগৰ সৈতে।